ব্যক্তিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৱে সোণালী সুযোগ লৈ অহা বুলি ক'লে হয়তো ভুল কোৱা হ'ব। যিসকল শিল্পীৰ যোৱাটো বছৰত 2 লাখ 3 লাখ টকা আছিল, সেইসকল শিল্পীৰ আজি মাননি চালে গম পাব 8 লাখ টকা। যিসকল শিল্পীক কোনেও নামাতে, সেইসকল শিল্পীও এতিয়া মঞ্চত জুবিন গাৰ্গৰ আৱেগ সৃষ্টি কৰি গান গাই আছে। আচৰিত কথাটো হ'ল কি, এই জুবিন গাৰ্গক লৈ কেইদিনমান আগতে অসমৰ সংবাদ মাধ্যমেও বেপাৰ ভালকৈ কৰিছিল। সকলোকে অমুকটো বৰ্জন কৰিব লাগে, তমুকটো বৰ্জন কৰিব লাগে বুলি কোৱা সংবাদ মাধ্যমে প্ৰাইম টাইমত কিন্তু কোনোদিন বিজ্ঞাপন বাতিল নকৰিলে। বিজ্ঞাপনত তেওঁলোকে ঠিকেই টকা ল'লে, কিন্তু বাকী সাধাৰণ মানুহক অমুকটো বৰ্জন কৰক, তমুকটো বৰ্জন কৰক কাৰণে নীতি শিক্ষা দি থাকিলে। আৰু আজি বহাগৰ বিহুত সেই একেখিনি দেখা পোৱা গৈছে শিল্পী সমাজৰ পৰাও। ব্যক্তিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৱে সোণালী সুযোগ লৈ অহা বুলি ক'লে হয়তো ভুল কোৱা হ'ব। যিসকল শিল্পীৰ যোৱাটো বছৰত 2 লাখ 3 লাখ টকা আছিল, সেইসকল শিল্পীৰ আজি মাননি চালে গম পাব 8 লাখ টকা। যিসকল শিল্পীক কোনেও নামাতে, সেইসকল শিল্পীও এতিয়া মঞ্চত জুবিন গাৰ্গৰ আৱেগ সৃষ্টি কৰি গান গাই আছে। আচৰিত কথাটো হ'ল কি, এই জুবিন গাৰ্গক লৈ কেইদিনমান আগতে অসমৰ সংবাদ মাধ্যমেও বেপাৰ ভালকৈ কৰিছিল। সকলোকে অমুকটো বৰ্জন কৰিব লাগে, তমুকটো বৰ্জন কৰিব লাগে বুলি কোৱা সংবাদ মাধ্যমে প্ৰাইম টাইমত কিন্তু কোনোদিন বিজ্ঞাপন বাতিল নকৰিলে। বিজ্ঞাপনত তেওঁলোকে ঠিকেই টকা ল'লে, কিন্তু বাকী সাধাৰণ মানুহক অমুকটো বৰ্জন কৰক, তমুকটো বৰ্জন কৰক কাৰণে নীতি শিক্ষা দি থাকিলে। আৰু আজি বহাগৰ বিহুত সেই একেখিনি দেখা পোৱা গৈছে শিল্পী সমাজৰ পৰাও।